Hello everyone, welcome back to the channel. এতিয়া বাজিছে ৰাতিপুৱা 5টা আৰু 5টা বজাতে আমি আমাৰ যাত্ৰা আৰম্ভ কৰি দিছো। এই আপোনালোকে দেখিবলৈ পাইছে নগাঁও বৰঘাটৰ যেটো বাইপাস চক। 5টা বজাতে আমি বাইপাস চক পাৰ কৰিলোৱে। কলৈনো গৈ আছো নিশ্চয় জনাম আপোনালোকক। আমি গৈ আছো শিলং আৰু চেৰাপুঞ্জীৰ ফালে। দিনটোৰ কাৰণে আমি ফুৰিবলৈ ওলাইছো আমাৰ গোটেই পৰিয়ালটো আৰু দি আছে ইমান ডাঙৰ বৰষুণ। গতিকে চিন্তা এটা লাগিছে যদি শিলং চেৰাপুঞ্জীটো এনেকুৱা বৰষুণ দি থাকে তেন্তে আমিতো ফুৰিবলৈ অসুবিধা পাম। তথাপিতো ঘৰৰ পৰা ওলাই আহিলো যেতিয়া যাবতো লাগিবই। গতিকে বলক আমি গৈ থাকো আৰু ইয়াৰ পিছত কলৈ যাওঁ কি কৰো গোটেইখিনি শেষলৈকে ভিডিওটো চাই থাকিলে নিশ্চয় জানিবলৈ পাব। বলক তেন্তে আমাৰ ভিডিওটো আৰম্ভ কৰি দিওঁ। আমি আহি পাইছো এতিয়া জোৰাবাট আৰু বতৰটো ইমানেই বেছি বেয়া। আমাৰ অসমতে যদি এনেকুৱা বৰষুণ শিলঙত কেনেকুৱা বৰষুণ হ'ব তাকে চিন্তা কৰি আছো। ইয়াৰ পৰা বেছি ডাঙৰকেহে দিছে বৰষুণটো। জোৰাবাটৰ পৰা আমি এতিয়া শিলঙৰ ৰাস্তাটোত সোমাম আৰু কিন্তু বতৰটো দেখি পেলেহে চিন্তা লাগিছে। তলেদি যাব লাগিব ন এইফালে। আমি সোমাইছো এতিয়া মেঘালয়ত এন্ট্ৰি মাৰিছো আৰু মেঘালয় এনেকে যদি আৰু দিনটো বৰষুণ দি থাকে আজি আমাৰ ফুৰাটো গোটেই চপপাট হৈ যাব। আশা কৰিছো আৰু দিনৰ ভাগলৈ যাতে অকমান ৰোড শোড ওলাই। এতিয়া বাজিছে 6:44 আৰু আমি সোমাই গৈছো শিলং ৰাস্তাত। এতিয়া আৰু যদি বতৰ ঠিকে থাকে 2 ঘণ্টাত শিলং পাবগে লাগে ন। কিন্তু যদি হেভি ৰেইনফল হৈ থাকে তেতিয়াতো অলপ দিগদাৰ হ'ব ড্ৰাইভিঙৰো। চাও কি হয় আপোনালোকক আপডেটটো দি থাকিম। ভিডিওটো চাই থাকিব আপোনালোকে। জোৰাবাট পাৰ হোৱাৰ পিছতে অলপ দূৰ গৈ একা বেকা বাট আৰম্ভ হৈ গ'ল শিলঙলৈ যাবলৈ আৰু এই একা বেকা পাহাৰীয়া বাটেৰে আমাৰ যাত্ৰাটো আমি কন্টিনিউ কৰি গৈ আছো। আৰু ইমান হেভি লোডেড ট্ৰাকবোৰ পাইছো বাটত উঠাবই নোৱাৰে যেনে তেনে যায় কিন্তু সাইড দিবলৈও টান পায়। আৰু গৈ থাকোতে হঠাৎ আমি পালো এখন এম্বেছাডৰ। এয়া চাওকচোন আপোনালোকে আমাৰ আগে আগে গৈ আছে। আমাৰ গাড়ীখনে 80ত চলাই থকা হৈছে তথাপিতো এম্বেছাডৰখন আৰু বেছি স্পীডত গৈ আছে। যদিও বহুত পুৰণা গাড়ী হয় ৱেল কণ্ডিশ্যন যেন লাগিছে আৰু আৰ্মি অফিচাৰৰ হয়। নাম্বাৰ প্লেটটো দেখি গম পোৱা গৈছে। তো আমাৰ আগে আগে এইখন গৈ আছে দেখিছে আপোনালোকে। আৰু এনেকৈয়ে বৰ ধুনীয়া ৰাস্তাৰে আমি আগবাঢ়ি গৈ আছো আৰু অলপ দূৰ গৈ পাই আমি পাম এতিয়া উমিয়াম লেক। গতিকে আপোনালোককো নিশ্চয় দেখুৱাম, আপোনালোকে চাই থাকক। আহি পাই গলো আমি বৰাপানী যেটো বাইপাছ হয়। সিধা গলে এটো জোৱাইলৈ যায় আৰু সেফালেদি হামৰেনলৈও আমি যাব পাৰো আৰু ৰাইট সাইডে সোমাই দিলো আমি শিলং সিটিৰ ফালে। আৰু এইখন দলং বৰাপানী লেকৰ ওপৰত আছে। এইখন দলং সবেই চিনি পায় আৰু এইখন দলঙৰ যি ভিউ হয় সঁচাকৈয়ে ধুনীয়া। আজি আৰু আমি ইয়াত ৰখা নাই, অলপ দূৰ আগলৈ গৈ ৰখিম তেতিয়া আপোনালোকক বৰাপানী লেকৰ ভিউটো দেখুৱাম বাৰু আৰু অকমান দূৰ আমি গৈ ল'ব লাগিব। হেল্ল' এভৰিৱান, ফাইনেলি আমি আহি পাই গ'লো বৰাপানী আৰু বৰাপানী ভিউ পইণ্টত অকণমান সময় ৰৈছোঁ। আপোনালোকক দেখুৱাই আহিয়ে আছোঁ। নগাঁৱৰ পৰা ওলাওঁতে ইমান বতৰ বেছি বেয়া আছিলে, চিন্তাই লাগি গৈছিলে। এতিয়া 8:15 মান হৈছে, আমি বৰাপানী আহি পাই গ'লোঁ। শ্বিলঙলৈ বেছি দূৰ নাই, ক'ত ক'ত যাব পাৰোঁ নাজানো। আজি দিনটো কি চাওঁ। এতিয়া আপোনালোকক ধুনীয়া ভিউ দেখুৱাই দিওঁ বৰাপানী যিটো উমিয়াম লেক। এয়া বেক কেমেৰা দি মই দেখুৱাম বাৰু আপোনালোকক। বাকী আমাৰ এয়া গোটেই হ'ল শৰ্মা ফেমিলি আহি গৈছোঁ। বাকী মিষ্টাৰ শৰ্মা জানো ক'লৈ গ'ল, ক'বালে গ'ল, আপোনালোকক বেক কেমেৰা দি দেখুৱাই আছোঁ। এয়া মিষ্টাৰ শৰ্মা নাইকিয়া হৈ গৈছিল অলপমান সময়। এতিয়া মাজে মাজে অকমান ইফালে সিফালে গৈ থাকিব লাগে। এতিয়া দিনটো জানো কি দেখুৱাই আৰু তেওঁহে জানে। আমাৰ যিমান দূৰ কভাৰ কৰিব পাৰো চাম আৰু আপোনালোকেও চাই থাকে। আপোনালোকেতো গম পালেই বাৰু, ভিডিঅ'টো চাই আছে, আমিতো গম নাপাওঁ। আৰু শ্বিলঙৰ লগতে চেৰাপুঞ্জীও লিষ্টত ৰাখিছো কিন্তু কি হয় নাজানো ন। সময় ক'ব। বুঢ়া বুঢ়ী লৈ আহিছোতো কিমানখিনি পাৰোগে আৰু সময় ক'ব, সময়ৰ কথা আছে। গতিকে চাই থাকক আপোনালোকে। এইটো ভিডিঅ'ত গোটেইখিনি দেখুৱাব নোৱাৰিলেও যিমানলৈকে পাৰোঁ দেখুৱাম। গতিকে ব্লগ হয়তো 2টামান আহিব পাৰে আজি দিনটোৰ। গতিকে আপোনালোকে কণ্টিনিউ চাই থাকিব আৰু ছাবস্ক্ৰাইবো কৰিব, অকল চাই পেলাই থৈ নিদিব, লাইক কমেণ্টো কৰিব। লগ পাই আছোঁ আকৌ অলপ পিছত। শিলঙৰ যি বিখ্যাত গল্ফ কোৰ্স এয়াই হয়। আমি কিন্তু গাড়ী ৰখাই পেলাই গল্ফ কোৰ্সৰ ভিতৰত সোমাই যোৱা নাই।
যিহেতু চাবলগীয়া তেনেকৈ বিশেষ একো নাই আৰু ৰ'দো দি আছিলে, গতিকে আমি তাত বহিবলৈ সুবিধা কোনো নাপালোহেঁতেন। আবেলি যোৱা হ'লে ভাল আছিলে, কিন্তু ৰ'দৰ কোবত তাত বহিবও নোৱাৰিম, সেইকাৰণে আমি আৰু ভিতৰত নোসোমালোঁ। বাহিৰৰ পৰাই গল্ফ কোৰ্চটো এনেকৈ চাই পেলাই আমি বেলেগ এটা পইণ্ট চাবলৈ গৈ আছোঁ। ব'লক কিনো চাওঁ, আপোনালোকেও নিশ্চয় দেখা পাব। আহি আমি পাই গ'লোঁ এলিফেণ্ট ফলছ। শ্বিলঙত আজি ফাৰ্ষ্ট এইটো পইণ্টে চাম আমি, তাৰপিছত শ্বিলং পিক চাম, তাৰপিছত আৰু ক'ত ক'ত যাব পাৰোঁ নাজানো। চবেইতো চিনি পায়ে আৰু শ্বিলং আহিয়ে থাকে আপোনালোকে, তথাপিতো আমি আহিছোঁ যিহেতু, গতিকে আপোনালোককো লগতে লৈ আহিছোঁ। দেখুৱাম বেক কেমেৰা দি আপোনালোকক, গোটেইখিনি চাই থাকিব। ইয়াতে ড্ৰেছ ভাড়ালৈ লৈ পিন্ধিব পাৰে। আৰে শিল্পা চেত্ৰীও আহিছিল নেকি? এয়া চাওক, শিল্পা চেত্ৰী, সোনিয়া গান্ধী চবেই খাচী ড্ৰেছ পিন্ধি পেলাই ইয়াত ফটো উঠিছিলে। ভাড়ালৈ ড্ৰেছ লৈ পেলাই ফটো উঠিব পাৰে। নুঠো, আগতে বহুত উঠিলোঁ। দেউতা পিন্ধিব নি? লাহে লাহে দেই। তললৈ নামি গৈ আছোঁ আমি এতিয়া। ফাৰ্ষ্ট ফল, ছেকেণ্ড ফল, থাৰ্ড ফলছ, মানে 3টা ষ্টেপ আছে। এইটো হৈছে ফাৰ্ষ্ট ফল। পানী একদম কম আছে। এতিয়া মাৰ্চ মাহত পানী এনেকুৱাই চাগে, একেবাৰে কম পানী। দেখুৱাই আছোঁ তথাপিতো ওচৰৰ পৰা। এইটো ফাৰ্ষ্ট ফল হয়, চাওক পানী যথেষ্ট কম, ওপৰৰ পৰা পানী নায়েই। তললৈ যাওঁ, ছেকেণ্ড ফল, থাৰ্ড ফল আৰু পানী কিমান আছে দেখুৱাম বাৰু। আমি আহি পাই গ'লোঁ এতিয়া ছেকেণ্ড ৱাটাৰফলছটো। পানী বহুত বেছি নাই, তথাপিতো যি আছে তাকে আমিও চাওঁ, আপোনালোককো দেখুৱাম। এইটো ছেকেণ্ড ৱাটাৰফলছ, একেবাৰে পানী নাই দেখিছেনে, হ'লেও ধুনীয়া আৰু। এইটো ছেকেণ্ড আৰু এইফালে এইটো থাৰ্ড। আমি তললৈ গৈ দেখুৱাম থাৰ্ডটো। সেই তালৈকে যাম আৰু আমি এনেকৈ নামি যাব লাগিব আকৌ তললৈ। এইটো দেখিছে ষ্টেপ, তললৈকে যাব লাগিব। ধুনীয়া বতাহ দি আছে আৰু সেইখন এখন পাৰ্ক হয়, সেইটো সিপাৰে আছে, বেলেগ বাউণ্ডাৰীৰ বাহিৰত। আৰু এয়া ওপৰৰ পৰা আমি এনেকৈ নামি নামি আহিলোঁ এইখিনিলৈ, আৰু এইফালে যাম এতিয়া। এইফালে ব'লক থাৰ্ডটো চাওঁগৈ। মানে আমি গৈ আছোঁ তললৈ এতিয়া, বহুত তললৈ নামিব লাগে থাৰ্ড ফলছটো চাবলৈ হ'লে। মা দেউতাক অনা নাই, ওপৰতে থৈ আহিছোঁ, কাৰণ উঠি যাওঁতে কষ্ট পাব তেওঁলোকে। বয়সস্থবিলাকৰ অকণ প্ৰব্লেম হয় আৰু। একদম আহি পালোঁ ওচৰত, একেবাৰে ওচৰ আহি পালোঁ। এইটো থাৰ্ড ফল। এতিয়া আকৌ আছেই তললৈ যাবলৈ। এইটো আমাৰ ফাৰ্ষ্ট পইণ্ট আজি ন? হা জমনি হ'ল আৰু, সেইটো হিষ্ট্ৰী পিছত কম আৰু। একদম ফ্ৰণ্টৰ পৰা দেখুৱাই দিওঁ। এইয়া মিষ্টাৰ শৰ্মা গৈছে ফটো উঠিবলৈ। একেবাৰে পুৰা ধুনীয়া বতাহ দি আছে। এইটো পাৰ্কিং এৰিয়া হয়। এলিফেণ্ট ফলছ আমি চালোঁ, এতিয়া ব্ৰেকফাষ্ট কৰিব লাগিব। ৰাতিপুৱাৰ পৰা একো খোৱাই নাই, কিবা এটা খাই লওঁ, খাই পেলাই আমি যাম শ্বিলং পিক। আজি মানুহ বহুত কম, ছানডেও হয় আৰু লগতে অফ ছিজনো হয় নেকি নাজানো আৰু, মাৰ্চ মাহ। এইবোৰ সৰু সৰু ষ্টেচনাৰী দোকান ঢেৰ আছে, আপোনালোকে ইয়াৰ পৰা শ্বপিঙো কৰিব পাৰে। ভেৰাইটিজ গিফ্ট আইটেমছ আছে, কি ৰিংছ আৰু এইবিলাক হেণ্ডমেড বেগছবিলাক আছে। ইয়াতে দাম সুধিছিলে আপুনি? অঁ, এইবিলাক ধুনীয়া ধুনীয়া বেগ আছে। ये बैग कितने का दीदी? काम नहीं होगा, कितना में दे सकेगा? ओह, ये तो बोले 400 देखिए ने। किस चीज का है ये? जूट का ना, मोरा पटर। ढेर वेराइटीज है। और ये सब कितने का? ये वाला सब ऐसा ही दाम है ना? और আছে এইবিলাক শলো আছে, নালাগে আমাৰ ঢেৰ আছে এইবিলাক। পঞ্চু হা, এইটো কিমান কৈছে?
ये कितने का बोला दीदी ये वाला 300 দাম আছে বস্তুবিলাকৰ এনেও টুৰিষ্ট স্পটবিলাকত দাম লয়ে শপিস হওক বা যিকোনো বস্তুৰে আৰু কোৱালিটিটো কোনো ধৰণৰ গ্যাৰান্টি নাই আপুনি কেদিন ইউজ কৰিব পাৰিব নাজানো আৰু এটা বস্তু খুব ভাল লাগিছে মোৰ ইয়াত এটো পাইন গছৰ গুটিৰ পৰা বনোৱা হ'বলা এটো চাওকচোন ये कितने का भैया 3 है ना ये पाइन का किस चीज से बनाया है ओरिजिनल पाइन ट्री का ना तो सब 50 टका एटात माने 3 पा আছে কিন্তু এটা আৰু বহুত আছে কিছুমান দোকান খোলাই নাই ইয়াতো একে শোপিস বিলাক ঢেৰ এবিলাক কি বস্তু হয়নো ये क्या चीज है भाई ये फ्लावर रखने का कितने का ये 250 ओनली दिस ना फ्लावर विल नॉट देयर फ्लावर तो नहीं मिलेगा बेम्बो का है ना ओ ये पाइन का फ्लावर ये कितने का 60 এখন দোকানত 50 কলে এখন দোকানত 60 কলে शोपीस ढेर আছে और ये सब शोपीस कितने का ये 350 का এখন ৰেষ্টুৰেণ্ট পাইছো ইয়াতে এলিফেন্ট ফলছতে AR ৰেষ্টুৰেণ্ট ব্ৰেকফাষ্ট এণ্ড লাঞ্চ তো আমি খাম ইয়াতে ব্ৰেকফাষ্ট দিলে নেকি ও ৰুটি আহি গ'ল দেতা মায়ে খাব ৰুটি আমি খাম মেগী মেগী হোৱা নাই আমি গৈ আছো এতিয়া শিলং পিক আৰু শিলং পিকলৈ যোৱা এই ৰাস্তাৰ ভিউটো সঁচাকৈ বহুত ধুনীয়া আৰু ঠাণ্ডা ঠাণ্ডা ভাৱটো ইয়ালেহে আহিছে এতিয়া অথনিৰ পৰা আমি ইমান ঠাণ্ডা পোৱা নাছিলো শিলঙত যেহেতু উপৰলে গৈ আছো গতিকে বতাহু বেছি হৈ আছে আৰু ঠাণ্ডাও অকন বেছি বেছি হৈ আছে আৰু এটা কথা শিলং আহিলে আপোনালোকে কমপ্লিটলি গুগল মেপৰ ওপৰত ভৰসা নকৰিব হয়া আমাৰ হেতু লগাই থৈছে গুগল মেপে উল্টা পুল্টা ৰাস্তা দেখুৱাই দিয়ে মাজে সময়ে সো অলপমান লোকেল পাব্লিকৰ হেল্প লৈ ল'ব নহলে বহুত প্ৰবলেম হ'ব গুগল মেপে আমাক ঠগি আছে আমাৰ বহুত দুবাৰ মান ঠগন খালো এতিয়া লাগে মানে যেটো ৰাস্তা অলৰেডি বন্ধ হৈ আছে সেই ৰাস্তাটো দেখুৱাই দিয়ে গুগল মেপে আৰু গৈ পেলে আধা বাটৰ পৰা ঘূৰি আহিব লগা হয় হেতু এনে লগাই থোৱা আছে আৰু একো কামতে দিয়া নাই তে লাহে লাহে আমি শিলং পিক পাইছোহি আৰু উঠি আছো ওপৰলে ধুনীয়া ভিউ লাহে লাহে দেখিবলৈ পাই আছো ইয়াত কিন্তু বেলেগ গছ আছে ন বা ইমান শাৰ্প টাৰ্নিং হয় পুৰা ওপৰত গৈ আছে ন বহুত ওপৰত নামে শিলং পিক আৰু ৰাস্তাটো ভাল কৰিলে আগতে ৰাস্তাটো বেয়া আছিল বহুত বছৰ আগতে আহিছিলো তাকো শিলঙৰ লোকেল কেব লৈ ফুৰিছিলো গতিকে ৰাস্তা পদলিবিলাক নিজেটো চিনি নাপাওৱে ভালকে আজিহে ঘৰৰ গাড়ী লৈ এনেকে কেবখন লৈ আহিছো আজি ঘৰৰ কেবখন লৈ আহিছো তে 11টা বাজি গ'ল আমি এতিয়া শিলং পিক চাম তাৰ পিছতে আৰু কি কি কভাৰ কৰিব পাৰো চাওচোন বাৰু আপোনালোকেও দেখি থাকিব আমি শিলং পিকলৈ আহি আছিলো কিন্তু নতুন নিয়ম এটা কৰিলে ইয়াত আমাৰ টুৰিষ্টৰ গাড়ীবিলাক নিব নিদিয়ে আগলে ইয়াৰ পৰা আগলে যাব নিদিয়ে ইয়াত কেববোৰ এনেকে ৰাখি থৈছে কেববিলাক লৈ যাব লাগিব তেওঁলোকৰ লোকেল কেব নিলেহে সোমাব দিব ভিতৰত আমিও গাড়ী এখন ঠিক কৰিব লাগিব এতিয়া আৰু পাৰ পাৰসন টিকেট 50 रुपीस বুলি কৈছে কোনখন গাড়ী দিয়ে বা এতিয়া আমাক ভিউ কিন্তু বহুত ধুনীয়া হয় এইবিলাক কমপ্লিট পাইন ট্ৰি আৰু এইফালে আপোনালোকে দেখিছে এইখিনি ফাৰ্মিং হয় তেওঁলোকৰ কিবা কিবি আছে অৰ্গেনিক কিছুমান বস্তু মানে খেতি কৰা হয় ইয়াত বহুত ডাঙৰ এৰিয়া আছে এতিয়া টিকেট কাটি আছে চাও কি নাই কি লাগে আইডি লাগে মই কোৱা নাছিলো আমি টিকেট কাটিলো এতিয়া শিলং পিক চাবলৈ এন্ট্ৰি ফিজ 50 रुपीस আৰু গাড়ী টিকেট কোনখন এইবিলাক তো সব আমাৰ টিকেট হে দেখোন গাড়ী টিকেট কোন হয় গাড়ী কা টিকেট नहीं है গাড়ী টিকেট নাই আৰু ইয়াত আৰু এটা ইম্পৰ্টেন্ট কথা গম পালো যে আপোনালোকৰ আইডেন্টিটি
প্ৰুফ এটা লাগিব যেহেতু এয়াৰ ফ'ৰ্চৰ মাজেদি ৰাস্তাটো যায় গতিকে তাত এয়াৰ ফ'ৰ্চত চেকিং হ'ব তাতে আই প্ৰুফ লাগিব যিকোনো আই প্ৰুফ আধাৰ কাৰ্ড হ'ব পাৰে ভোটাৰ আই ডি হ'ব পাৰে তো আমাৰ গাড়ী আহাই নাই আমি ৱেইট কৰি আছোঁ আৰু সৌ দূৰত এইবিলাক ফাৰ্মিংবিলাক মই যে আপোনালোকক কৈছিলোঁ বহুত ডাঙৰ এৰিয়া ফাৰ্মিং হয় এইবিলাক অৰ্গেনিক ফাৰ্ম এতিয়া একো নাই বাৰু আমি আহি পালোঁ এতিয়া শ্বিলং পিক এয়া চাওক ইমান ধুনীয়া শ্বিলংখন একদম ইয়াৰ পৰা দেখা পায় আৰু টপ ভিউ গোটেই শ্বিলং টাউনখন ইয়াৰ পৰা দেখা পায় চিটিখন এইটো আৰু ওপৰত ভিউ পইণ্ট ইয়ালৈকে আহিবৰ কাৰণেই আকৌ বেলেগকৈ টেক্সি হায়াৰ কৰিব লগা হৈছে আমাৰ বাকী ৰাইজ ওপৰলৈ গৈছে যাওঁ এয়া ইমান ধুনীয়া লাগিছে ইয়াৰ পৰা গোটেই শ্বিলংখন দেখা পায় একদম শিমলা নিচিনা লাগিছে মানে হিলি এৰিয়াবিলাক অলমষ্ট প্ৰায় একেই দেখি আৰু ওপৰৰ পৰা চালে টাউন এৰিয়াটো বহুত ধুনীয়া লাগিছে ওপৰলৈ গৈছে ৰাইজ ময়ো যাওঁ অকণ বাইনাকুলাৰ আছে এই সেইটো পইণ্টত বাইনাকুলাৰ এটাও আছে পে কৰিব লাগিব চাগে পে কৰি পেলাই চাব পাৰিব ভিউটো আমি শ্বিলং পিকত আহিলোঁ আৰু ইয়ালৈ আহিবলৈ কিমান পাপৰ বেলিব লগা হৈছে আপোনালোকে গম পাইছে নিজৰ গাড়ী আনিব পৰা নাই 1 নম্বৰ কথা 2 নম্বৰ কথা সকলোৰে আইডি প্ৰুফ লাগে আৰু ইণ্টাৰেষ্টিং কথা দেউতাই আইডি প্ৰুফ আনিব পাহৰি গৈছিলে ছিনিয়ৰ চিটিজেন বুলি তেওঁ বাচিলে আৰু এজটো সুধিছে 71 বুলি কোৱাৰ লগে লগে আহিব দিছে বাকি 4 জনৰ আইডি প্ৰুফ দি তেওঁক ফ্ৰীতে লৈ আহিছোঁ গতিকে আপোনালোকে মনত ৰাখিব যদি শ্বিলং পিক চাবলৈ আহে শ্বিলঙলৈ আহিলে তেনেহ'লে আইডি প্ৰুফ আনিব লগত যেহেতু এয়াৰ ফ'ৰ্চৰ মাজেৰে আহিব লগা হয় ৰাস্তাটো গতিকে তেওঁলোকে আই প্ৰুফ বিচাৰে আৰু বাকী আগতেতো আহিছোঁ বহুত বছৰ আগতে কিন্তু ঘৰৰ গাড়ী লৈ অহা নাছিলোঁ কাৰণে ইমান গমো নাপাওঁ আৰু পাহৰিছোঁ ৰুলছবোৰ চেঞ্জ হৈ থাকে তো ভিউটো দেখুৱালৈ আপোনালোককে বহুতেই ধুনীয়া ভিউ বেছি দেৰি নকৰোঁ ভাবিছোঁ চেৰাপুঞ্জীৰ ফালে এপাক যাম বুলি গতিকে ইয়াত বেছি সময় নাথাকোঁ বাকী চাই থাকক আপোনালোকে ভিডিঅ'টো শ্বিলঙৰ ভিডিঅ'টো এটা দেখুৱাম আৰু চেৰাপুঞ্জীৰটো বেলেগকৈ ব্লগ আহিব এইবোৰ ড্ৰেছ লৈ পেলাই ফটো উঠিব পাৰে 100 ৰুপিজ ভাড়া লয় কিন্তু আগতে যিহেতু উঠিলোঁ বহুতবাৰ আজি নুঠোঁ আৰু আমি যাওঁ এতিয়া ইয়াৰ পৰা ওলাই দিওঁ বাকী ৰাইজ গ'লে মিষ্টাৰ শৰ্মাহঁত জানো কোন ক'ত গ'ল আৰু এয়া চাওকচোন অৱস্থা মাৰুতি 800ত উঠিলোঁ গোটেইকেইটা 4টা মানুহ পিছফালে চাওক অৱস্থা নাই আহোঁতে 5 দেগা এলাও নাই মোবাইলটো মই আপোনালোকক অলপ পিছত কৈ আছোঁ এয়া দেখিছে আমি 4টা বহিছোঁ পিছফালে মাৰুতি 800ত দেই আমি 3টা ত্ৰিমূৰ্তি আছোঁৱেই লগতে এফালে আমাৰ মাতচিও আছে এয়া বহি আছে চেপেটা খাই পেলাই আৰু বাকী বছৰটো ভালেই আৰু প্ৰব্লেম নাই সদায় আগ চিটটো ৰিজাৰ্ভ মানে তেওঁৰ কাৰণে আমি এয়া বহি আছে আহি পাই গ'লো আমাৰ গাড়ী হেয়ে ৰোক দিজিয়ে আহি পাই গ'লো মানুহ ল'ব লাগিব যে আমি আহি পাই গ'লো একদম ষ্টেণ্ডত যাওঁতে এল্টত গৈছিলোঁ দেই আৰু এতিয়া আহোঁতে মাৰুতি 800ত যি কি নহওক মাৰুতি 800ত উঠিবলৈ পালোঁ আৰু বহুত বছৰৰ পিছত এই আহি পাই গ'লোঁ আমাৰ ষ্টাৰ্টিং পইণ্ট তো গমটো পালে আৰু কেনেকুৱা ভেকু ভাওনা ইয়াত কিবা ক'বা তুমি আজি মাৰুতি 800 উঠি দিলা আৰু মানে এইটো আচলতে কোনো মিনিংলেছ কথা এটা আচলতে নিজৰ গাড়ী লৈ যাব পাৰি 1-1.5 কিলোমিটাৰ হ'ব কিন্তু চাবলৈ গ'লে তেওঁলোকে লোকেল মানে হেৰিৰ কাৰণে প্ৰফিটৰ কাৰণে এইটো কাম কৰিছে আৰু আচলতে এইটো কৰিব নালাগে নিজৰ গাড়ী কৰিছে যাবলৈ এলাউ কৰিব লাগে আচলতে নাই নিজৰ গাড়ীবিলাক চব ইয়াতে থৈ আৰু চবেই গাড়ী ভাড়া কৰি গৈছে এতিয়া আমি যাওঁ চেৰাপুঞ্জীৰ ফালে গতিকে শ্বিলঙৰ ব্লগটো শেষ কৰি দিম আৰু ইয়াতে 2টা পইণ্টহে চাব পাৰিলোঁ শ্বিলঙত যিহেতু ডিষ্টেঞ্চ আছে ৰাস্তা অকণমান দূৰো আছে গতিকে বেছি পইণ্ট কভাৰ কৰিব নোৱাৰিলোঁ আকৌ চেৰাপুঞ্জী যাম তাত কি দেখুৱাব পাৰোঁ চাওঁচোন বাৰু আপোনালোকক